নমস্কাৰ এই মুহূৰ্তত আপোনালোকৰ সন্মুখলৈ লৈ আহিছোঁ কেইটামান গুৰুত্বপূৰ্ণ বাতৰি এই ধৰণৰ বাতৰি নিতৌ চাবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু যদি ফেসবুকত চাই আছে তেনেহলে ফলো কৰি এটা লাইক দি শেয়াৰ কৰিবলৈ নাপাহৰিব আজিৰ প্ৰথমটো খবৰ হৈছে এইবাৰ ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলৰ বিৰুদ্ধে কঠোৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁ কয় আজমলে যদি বিয়া পাতে আমি খাবলৈ যাম কিন্তু 2024 লোকসভা নিৰ্বাচনৰ পিছত অসমত ইউচিচি আহিলে বদৰুদ্দিন আজমলক আমি গ্ৰেপ্তাৰ কৰিম আজমলে বিয়া কৰাৰ কথা মন্তব্য কৰাৰ পিছত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পৰৱৰ্তী খবৰটো হৈছে নগাঁও লোকসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী আবু ইউসুফ ইয়াহান উদ্দিনৰ বিস্ফোৰক মন্তব্য তেওঁ কয় বদৰুদ্দিন আজমল নামঘৰত গলে বাধা দিয়াৰ কথা কয় মুখ্যমন্ত্ৰীয়ে কিন্তু হিন্দু প্ৰাৰ্থীসকলে ভোট ভিক্ষা কৰি মছজিদলৈ কিয় যায় তেওঁ কয় কংগ্ৰেছ দলৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈ আৰু বিজেপি দলৰ প্ৰাৰ্থী সুৰেশ বৰা মছজিদত গৈ ভোট ভিক্ষা কৰাৰ কাৰণে এই মন্তব্য কৰে আবু ইউসুফ ৰায়হানুদ্দিনে পৰৱৰ্তী খবৰ হৈছে পেট্ৰল পাম্প বন্ধ প্ৰত্যাহাৰ কৰিছে নৰ্থ ইষ্ট পেট্ৰল পাম্প এছ'চিয়েশ্যনছে 30 মাৰ্চৰ পুৱা 5 বজাৰ পৰা 1 এপ্ৰিল 5 বজালৈ পেট্ৰল পাম্প বন্ধৰ আহ্বান কৰিছিল হেয়া প্ৰত্যাহাৰ কৰিছে বুলি জানিব পৰা গৈছে পৰৱৰ্তী খবৰটো হৈছে ভাৰতীয় ৰিজাৰ্ভ বেংকে এক জাননী প্ৰকাশ কৰি কয় যে অহা 1 এপ্ৰিলৰ পৰা 2000 টকীয়া সম্পূৰ্ণৰূপে অচল হৈ পৰিব যদি আপোনাৰ হাতত 2000 টকীয়া নোট আছে তেনেহলে সোনকালে বেংকত জমা কৰক নহলে ই এটা কাগজৰ টুকুৰা হৈ পৰিব এই জাননী জাৰি কৰিছে আৰবিআইয়ে পৰৱৰ্তী খবৰটো হৈছে এইবাৰ হুংকাৰ প্ৰদান কৰিলে কংগ্ৰেছ দলৰ নেতা ৰাহুল গান্ধীয়ে তেওঁ কয় যিসকলে গণতন্ত্ৰক হত্যা কৰিব বিচাৰিছে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা কৰা হ'ব তেওঁ কয় বৰ্তমান সময়ত বিজেপি চৰকাৰে গণতন্ত্ৰক ছিন্ন বিচ্ছিন্ন কৰিব বিচাৰিছে আমাৰ চৰকাৰ আহিলে এই সকলোৰে বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হ'ব বুলি মন্তব্য কৰে পৰৱৰ্তী খবৰটো হৈছে এইবাৰ আম আদমি পাৰ্টিয়ে বিজেপি চৰকাৰক সমালোচনা কৰিছে তেওঁ কয় বিজেপি হৈছে কলিৰ ভ্ৰষ্টাচাৰী দল বিজেপি হৈছে দুৰ্নীতিপৰায়ণ নেতা সকলোৰে ৱাচিং মেচিন এক প্ৰেছ বিজ্ঞপ্তিত প্ৰকাশ কৰি এই মন্তব্য প্ৰকাশ কৰিছে আম আদমি পাৰ্টিয়ে পৰৱৰ্তী খবৰটো হৈছে এইবাৰ জমি উঠিছে 2024 লোকসভা নিৰ্বাচন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এপিচিচিৰ সভাপতি ভূপেন বৰাৰ বিৰুদ্ধে তৰল মন্তব্য কৰিছে ঠিক তেনেদৰে প্ৰত্যুত্তৰ দি আছে ভূপেন বৰাই আনফালে মন্ত্ৰী পীয়ুষ হাজৰিকা আৰু যোৰহাটৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী গৌৰৱ গগৈৰ মাজত কথাৰ যুদ্ধ আৰম্ভ হৈছে পৰৱৰ্তী খবৰটো হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ধুবুৰীৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ী হোৱা বিচৰা নাই কংগ্ৰেছ দলৰ প্ৰাৰ্থী ৰকিবুল হুছেইন জয়ী হোৱাটো বিচাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত এই কথা প্ৰকাশ হোৱাৰ পিছত ৰাইজৰ মাজত কৌতূহলৰ সৃষ্টি হৈছে ৰাইজৰ মাজত জল্পনা আৰম্ভ হৈছে যে কিয় ৰকিবুল হুছেইন জয়ী হোৱা বিচাৰিছে মুখ্যমন্ত্ৰীয়ে ৰকিবুল হুছেইন আৰু মুখ্যমন্ত্ৰীৰ মাজত গোপন বুজাবুজি আছে নেকি পৰৱৰ্তী খবৰটো হৈছে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত প্ৰচাৰ চলাবলৈ অসমলৈ আহিব গৃহমন্ত্ৰী অমিত শাহ অহা 6 এপ্ৰিলত লখিমপুৰ লোকসভা সমষ্টিত প্ৰচাৰ চলাবলৈ অসমলৈ আহিব গৃহমন্ত্ৰী অমিত শাহ এই কথা সদৰি কৰিছে অসম বিজেপিয়ে পৰৱৰ্তী খবৰটো হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইবাৰ বিজেপি দলৰ ষ্টাৰ কেম্পেইনাৰ অকল অসম নহয় গোটেই ভাৰতবৰ্ষত প্ৰচাৰ চলাব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পশ্চিম বংগ আৰু মধ্য প্ৰদেশৰ ষ্টাৰ কেম্পেইনাৰ সূচীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তালিকাভুক্ত কৰিছে বিজেপি দলে পৰৱৰ্তী খবৰটো হৈছে এইবাৰ এআইডিএফ দলৰ প্ৰাক্তন বিধায়ক মুজিবুৰ ৰহমান বিজেপি দলত যোগদান কৰিছে অসম চৰকাৰৰ মন্ত্ৰী পীয়ুষ হাজৰিকা আৰু নগাঁও লোকসভা সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী সুৰেশ বৰাৰ উপস্থিতিত মুজিবুৰ ৰহমান বিজেপি দলত যোগদান কৰে পৰৱৰ্তী খবৰটো হৈছে মন্ত্ৰী পীয়ুষ হাজৰিকাৰ বিস্ফোৰক মন্তব্য কংগ্ৰেছ দলৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈ বিজেপি দলত যোগদান কৰাৰ চেষ্টা চলাইছে সেইকাৰণে নগাঁৱৰ ভোটাৰে সুৰেশ বৰাক ভোট দিব পৰৱৰ্তী খবৰটো হৈছে এইবাৰ তৃণমূল নেতা ৰিপুন বৰাৰ বিস্ফোৰক মন্তব্য তেওঁ কয় ইডি আৰু চিবিআই বিজেপি দলৰ দুই ভাই ককাই বিজেপি চৰকাৰে বিৰোধী শূন্য কৰিব বিচাৰিছে